हेलो माय डियर फ्रेंड्स, वेलकम टू योर यूट्यूब चैनल शमी स्टाडी लेक्चर। आजिर এই ভিডিওটোত মই তোমালোকক হুজাই ডিস্ট্ৰিক্টত হৈ যোৱা হাফ ইয়াৰলি এক্সামিনেশ্যনৰ সোশিয়েল সায়েন্স সাবজেক্টৰ কুৱেশ্যন পেপাৰ দি আছো আৰু এই কুৱেশ্যন আনসাৰবোৰ তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিবা কিয়নো আগন্তুক কালত তোমালোকৰ যি টেষ্ট পেপাৰ উলিয়াব সেই টেষ্ট পেপাৰত সেম কুৱেশ্যন বাৰ বাৰ ৰিপিট হৈ থাকে আৰু এই কুৱেশ্যন আনসাৰবোৰ তোমালোকৰ আগন্তুক এইচএসএলসি এক্সামৰ কাৰণেও ইম্পৰ্টেণ্ট হয়। So watch this video till end আৰু যদি তোমালোকে চেনেলটোত নতুন হৈ থকা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাকত থকা বেল আইকনখন প্ৰেছ কৰি দিবা আৰু তোমালোকৰ ফ্ৰেণ্ড সাৰ্কলৰ লগত ভিডিওটো শ্বেয়াৰ কৰিবা।